নমস্কাৰ সকলোলৈ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আমাৰ বাৰীখনৰ পৰাই, কিয়নো আজি আমাৰ ঘৰৰ বাৰীত তামোল পাৰিছে, তাকে অলপ দৃশ্য আপোনালোকক দেখাওঁ, আপোনালোকে চাই যাব দেই। এয়া আমাৰ পাপা তামোল পাৰি আছে দেই। কক বহুত আন্ধাৰ আন্ধাৰ হৈছে দেই। এয়া অলপ পাছত বুটলিব লাগিব। তাৰপিছত এয়া পকা পকা তামোল, এতিয়া তামোলৰ দাম বাঢ়িছে বোলে, এয়া কেঁচা তামোলৰ এক্সট্ৰা দাম। ককাই তামোল বুটলি আছে, আজি খানা হ'ব। এতিয়া আমি মাছ পকা পকাই দাঢ়ি পকিলে বোলে। এয়া বৰ্তা এইটো আমাৰ ঘৰৰ পুখুৰী দেই, ইয়াত এতিয়া মাছ ধৰা হ'ব। ককাহঁতে যিহেতু তামোল বুটলিছে নহয়, মাছ ধৰি ইয়াত ভাত খাম আৰু। বৰ্তমান ইমানখিনি তামোল পাৰি হৈছে দেই, আগফালৰ চোতালত এনেকৈ গোট খাই থৈছে আৰু পাৰিয়ে আছে বাৰু। পিছফালে গোটেইখিনি হ'লে একেলগে দেখাম আপোনালোকক। আমি পুখুৰীলৈ গৈছোঁ, গোটেই বোকা কৰি পেলালে দেই এডোখৰ। বৰষুণ ইমানেই দিছে নহয় এইকেইদিন। এতিয়া এই জাল বাব, তাৰপিছত মই টিং লৈ আনিছোঁ ইয়াত মাছ ভৰাবৰ কাৰণে। চবেই নিজৰ নিজৰ কামত লাগি আছোঁ আৰু। এবাৰ বোলে ইয়াৰ ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ, তথাপিতো আহিলে বাৰু দুজনীমান সৰু সৰু আহিছে নি। চাওঁ চাওঁ। এয়া বৰ্তমান টিংটোত এজনী ভৰাই দিছে আৰু এইটো কি মাছ? এইটো ক'ৰবাত সোমাই আছে কি? এইটো ডাঙৰ গৰৈ মাছ। চাওকচোন, দেখিছেনে নাজানো, কেমেৰা কোৱালিটি ইমান ভাল নহয় মানে মোৰ। এইখিনিতে দেখুৱাই দিছোঁ দেই, এইজোপা আমাৰ ঘৰৰ কাজি নেমু। মানে আমি মাছ মাৰি থকা ওচৰতে টেঙা গছজোপা থকা দেখি আৰু দেখুৱাই দিলোঁ। আমাৰ ঘৰৰ বাৰীৰ মাজত আচলতে দুটা পুখুৰী আছে, ৰ'ব দেই আপোনালোকক দেখুৱাই আছোঁ। এতিয়া য'ত মাছ ধৰি আছোঁ এইটো এটা পুখুৰী, তাৰপাছত এইফালে এটা পুখুৰী। পানী দিবলৈ আহিছোঁ মানে এইজনী অহা দেখি উৎপাত দেখিছে নাই, তাই পাক খাই লৈ পানী। পোৱালি আছিলে, বিক্ৰী হৈ গ'ল, 13টা 14টামান আছিলে নেকি। এজনী আমাৰ গাহৰি দুজনী আছে। ইফালে সি মাছ ধৰি আছে, মোৰ আমনি লাগিলে বোলো অকণমান পথাৰখনকে চাই লগতে বোলো আপোনালোককো দেখাওঁ। এইখন আমাৰ পথাৰখন সৌ সিমূৰলৈকে আছে, অকণমান জুম কৰি দিছোঁ, গছজোপা দেখিছেনে? এবাৰ বৰ্তাই জালখন লৈহে মাৰিবলৈ গৈছে, মাজত জুম কৰি দিছোঁ, ফাটি গৈছে নে কি এনেবা। মই আৰু পাৰতে টিংটো লৈ বহি আছোঁ আৰু, ডাঙৰ মাছ আহিব সেয়া লাগিলেই হয় আৰু এবাৰ ডাঙৰ মাছ এইটো চুকলৈ মই গৈ আছোঁ টিংটো লৈ। আমাৰ আকৌ লোহিত দাদাই এই সৰু সৰু কেইজনী উঠাব পাৰিলে, বৰ্তাই ডাঙৰ মাছ লৈ আছোঁ, মই গৈ আছোঁ আৰু। ফাইনেলি এজনী ডাঙৰ মাছ আহিলে, জঁপিয়াই আছে তাই আৰু। বহুত ডাঙৰ হৈ যাব সেইজনী এজনী গুচি নাহিবি। এইয়া ঐ নাহিবি। এইজনী মই দেই, ঘামি জামি অৱস্থা নাই, এতিয়া কচু বুটলিবলৈ আহিছোঁ। চবেই তামোল বুটলি আছে, হোৱাই নাই। মই বোলো কচুকে দুডালমান বুটলি লওঁ, মাছৰ মূৰৰ লগত খাবলৈ ভাল লাগিব। এনেকুৱাবোৰ পাব লাগে, হ'ব। এয়া বৌ লগত বহি লৈছোঁ, এতিয়া মোৰ ছিঙো আৰু ৰ'ব। এয়া মই ছিঙি আছোঁ দেই। ডাঙৰ মাছজনীয়ে কাটিলে, মায়ে বাচিলে দেই।
আপোনালোকে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, পুনৰ